হেল্ল' বন্ধুসকল, ৱেলকাম টু বেক মাই ইউটিউব চেনেল চিৰাজ আছামিজ ব্লগ। তো কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। তো আজি আকৌ আহিছোঁ নদী পাৰলৈ এখন ব্লগ বনাবলৈ। আমাৰ যোনখন মতাবাৰী নিৰ্মাণ হৈ আছে, নতুনকৈ যোনটো মতাবাৰী নিৰ্মাণ হৈ আছে, ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু ৰাতি দিনে কাম চলি আছে এইখন মতাবাৰীত। গৰাখহনীয়া ৰোধ কৰিবৰ বাবে জীয়াবৰলী প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰ জলসম্পদ বিভাগে চলাব নদীখনৰ ওপৰত খনন কাৰ্য। ইতিমধ্যে জীয়াবৰলী নদীৰ ওপৰত বক্ষ খননৰ বাবে নদীৰ পাৰত নমোৱা হৈছে মুম্বাইৰ পৰা অনা বৃহৎ অত্যাধুনিক যন্ত্ৰাংশ আৰু ডাঙৰ মেচিন। নদীখনৰ খনন কাৰ্য চলাই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বাবে উৎফুল্লিত হৈ পৰিছে নৈপৰীয়া লোকসকলে। ক্ৰমাতে বাম হৈ পৰা জীয়াবৰলী নদীখনৰ খননৰ ফলত নদীৰ পানীৰ গভীৰতা বৃদ্ধি হ'লে নদীখনৰ ভয়াৱহ খহনীয়া ৰোধ হ'ব। অৰুণাচল প্ৰদেশৰ খোজ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা জীয়াবৰলী নদীৰ ইতিমধ্যে জামুগুৰিহাটৰ নদীপৰীয়া লোকসকলে হাজাৰ বিঘা কৃষিভূমি, গড় মাটি, কেইবাখনো গাঁও নদীখনৰ বুকুত জাহ গৈ বিলীন হৈ গৈছে।